মেডেল চাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো এনেকুৱা ধৰণৰ, খেল জগতখনৰ মাজত মোৰ লগত হৈ যোৱা কিছুমান ভাল লগা আৰু বেয়া লগা মুহূৰ্ত মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। 2014, 15, 16 এই 3 বছৰ মই কণ্টিনিউ নেশ্যনেল খেলিবলৈ গৈছিলোঁ নিকেতনৰ ফালৰ পৰা। প্ৰথমতে স্কুলত হয়, তাৰপিছত সংকুললৈ হয়, সংকুল 12খন নিকেতনৰ ভিতৰত হয়, তাৰপৰা বিভাগ হয় ডিষ্ট্ৰিক্ট ৱাইজত, তাৰপিছত প্ৰান্তীয় হয় গোটেই অল আছামৰ, তাৰপিছত নেশ্যনেল খেলাবলৈ লৈ যায়। তেনেকৈ মই চিলেক্ট হৈ ফাৰ্ষ্ট হৈ মই ৰাষ্ট্ৰীয় পৰ্যায়ত পাইছিলোঁগৈ। আৰু প্ৰান্তীয়ত যেতিয়া মোৰ বাও গৈছিলে, কিন্তু তাই অকণমানৰ কাৰণে তাই ফাৰ্ষ্ট হ'ব নোৱাৰিলে। আৰু মোৰ কপাল ভাল আছিল যে মোৰ ইভেণ্টটো বেলেগ আছিল, বাৰো ইভেণ্ট বেলেগ আছিল। মই তাত ফাৰ্ষ্ট পালোঁ, কিন্তু বা তাত ফাৰ্ষ্ট নাপালে। চ' তাই সেইকাৰণে নেশ্যনেল যাব নোৱাৰিলে। এনেকৈ প্ৰথম বছৰৰ কাৰণে মই ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ যাবলৈ সুবিধা পালোঁ। আৰু এই 2014 চনৰ খেলখন মাংগালোৰত হৈছিলে। খুব বেছি মনত নাই, আমি 41 জন আচাৰ্য আৰু ল'ৰা ছোৱালী গৈছিলোঁ সম্ভৱ। লগত আমাৰ নিকেতনৰ পৰা মুন্মি আচাৰ্য গৈছিল আৰু অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অহা ল'ৰা ছোৱালী আৰু আচাৰ্যসকল আমি সকলো গুৱাহাটীতে একেলগে লগ হৈছিলোঁ। শিশু শিক্ষা সমিতি অসম তাত, আৰু আমাক ৰাতি তাত ট্ৰেকশ্বুট দিছিলে, সকলোকে চিনাকি হৈছিলে, ইন্ট্ৰডাকশ্যন লৈছিলে, কোনে কি খেলত খেলিব, ক'ৰ পৰা গৈছোঁ সেইখিনি সকলোখিনি ৰাতি থাকি আমি ৰাতিপুৱা সোনকালে ট্ৰেইনত উঠি আমি মাংগালোৰৰ দিশে গতি কৰিছিলোঁ। বেছি ফূৰ্তি কৰিছিলোঁ কলকাতা হাওৰা ব্ৰিজত, তাত প্ৰথমবাৰৰ কাৰণে দেখিব পাইছিলোঁ। পাওঁতে আমাৰ 5 দিন লাগিছিল, আকৌ তাত থকা মেলা খেল হোৱাৰ পৰা ধৰি তাত 5 দিন হৈছিল, আকৌ আহোঁতে 5 দিন হৈছিল, টোটেল 15 দিন আমাৰ সময় লাগিছিল। জীৱনত প্ৰথমবাৰৰ কাৰণে নাৰিকল তেলেৰে বনোৱা খাদ্য আমি খাইছিলোঁ। তাত গৈ দেখিলোঁ খেলৰ দিনা গোটেইখিনি ইমান পৰা ল'ৰা ছোৱালী, তাৰ তুলনাত আমি একোৱেই নহয়। প্ৰেক্টিছৰ লগত কথা কোনো প্ৰেক্টিছ কৰি যোৱাই নাই, তাতনো কেনেকৈ পাব ইমান। তাত গোটেইখিনি ল'ৰা ছোৱালী ইমানেই পাৰফৰ্মেঞ্চ ভাল আমাৰ তুলনাত, আমি নিজে লাজেই পাইছোঁ যে ইমান অকণমান পাৰফৰ্মেঞ্চ লৈ পেলাই আমি খেলিব আহিছোঁ। বছৰটো তেনেকৈয়ে গ'ল, ঘৰলৈ উভতি আহিলোঁ একো মেডেল নোপোৱাকৈ। মনটো বেয়াও লাগিল, হয় নিজৰে প্ৰেক্টিছ নাই, পাৰফৰ্মেঞ্চেই নাই, কেনেকৈ পাম। তেনেকৈ মেডেল নাপালেও ফূৰ্তি কৰি মেলি 5 দিন আহি ঘৰ পালোঁহি। আৰু আকৌ 2016 চনত তেনেকৈ স্কুল পৰ্যায়ৰ পৰা খেলি আকৌ ৰাষ্ট্ৰীয়লৈ পালোঁ। সেই বছৰ মানে ইমানেই প্ৰেক্টিছ কৰিছোঁ যে ঘৰৰ সকলোৱে ছাপোৰ্ট কৰিছে, তই এইবাৰ পাবই লাগিব, কিবা এটা নহয় কিবা এটা মেডেল আনিবই লাগিব। আৰু সেইকাৰণে বহুত প্ৰেক্টিছ কৰিলোঁ। কোনো কোচাৰে নাই, মই নিজে যিখিনি জানো সেইখিনি নিজেই অলপ প্ৰেক্টিছ কৰোঁ। আৰু ঘৰৰ সৰু ল'ৰা ছোৱালীখিনিৰ লগতে মই ৰাতিপুৱা আবেলি ৰেগুলাৰ প্ৰেক্টিছ কৰোঁ। এক্সাৰচাইজৰ নামত একোৱেই নাজানো, অকল জাঁপিয়াব লাগে। আৰু মোৰ খেল লং জাম্প মই বহুত ভাল পাওঁ, সেইটোতে নিজে প্ৰেক্টিছ কৰি মেলি ইমানখিনি বছৰটোত মই ইমানেই প্ৰেক্টিছ কৰিছোঁ যে পাবই লাগিব, নহয় কিবা এটা নহয়। আচাৰ্য ঘৰৰ সকলোৱে বহুতখিনি ছাপোৰ্ট কৰিছে যে তই এবাৰ কিবা এটা নহয় কিবা এটা পাবই লাগিব। আৰু সেই একেধৰণে আমি গুৱাহাটীত সকলো লগ আছিলোঁ। সেইবাৰ মোৰ লগত মনোজ আচাৰ্য গৈছিলে। বছৰ খেল মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত হৈছিলে। বছৰ কপাল ভাল আছিল যে সেইবাৰ মই গ'ল্ড মেডেল পাই গ'লোঁ ফাইনেলি। মানে ভাল লাগিছিল যে বেলেগ ৰাজ্যৰ পৰা অহা ছোৱালী মোৰ লগত যিকেইজনী খেলিছিল সিহঁতি মানে মোক দেখি ভয় কৰিছিল যে এইজনীয়ে কাইলৈ পাবই। আৰু সেইদিনা ভগৱানেও মোক চকু মেলি চালে, মোৰ প্ৰেক্টিছ অথলে নগ'ল, মই সেইবাৰ ফাইনেলি গ'ল্ড মেডেল পাই গ'লোঁ। আৰু গ'ল্ড মেডেল পোৱাৰো বহুতখিনি কথা আছে, সেইখিনি সম্ভৱ এতিয়া ক'লে বহুত বেছি দীঘল হৈ যাব। আৰু যদি জানিব বিচাৰে মই বেলেগ এটা ভিডিঅ' বনাই আপোনালোকক ক'ব পাৰিম কথাখিনি। বছৰটো গ'ল তেনেকৈ, আকৌ আহিলে 2016 চনত। 2016 চনত তেনেকৈ খেল হৈ মই ৰাষ্ট্ৰীয় পৰ্যায়লৈ পালোঁ। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেতিয়া খেল হৈছিলে উৰিষ্যাত। আৰু আমি তেনেকৈ অসমৰ পৰা গৈ গুৱাহাটীত লগ হৈ গোটেইখিনি আকৌ গ'লোঁ উৰিষ্যালৈ। ক্লাছ 10ৰ আছিলোঁ সেইবাৰ, মই ইমান প্ৰেক্টিছ কৰা নহ'লে। আৰু সেই বছৰ মই একোৱেই নাপালোঁ, মানে 3 বছৰ গৈ পেলাই মই এবছৰহে গ'ল্ড মেডেল পালোঁ। স্কুলৰ পৰা ওলাই অহাৰ পিছত ইমান মনটো বেয়া লাগিছে যে মই আকৌ এইটো চান্স চাগে কেতিয়াও নাপাওঁ আৰু ঘূৰাই ৰাষ্ট্ৰীয়লৈ যাবলৈ। স্কুলৰ পৰা ওলাই তেতিয়া কলেজত গ'লোঁ, কলেজৰ পৰা ইণ্টাৰ কলেজ ডিষ্ট্ৰিক্ট হৈ তেনেকৈ খেলিব ল'লোঁ খেলখিনি। তাতো তেনেকৈ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড গোটেইখিনি আৰু তেনেকৈয়ে হৈ আছে। আৰু এতিয়াও কণ্টিনিউ কৰি আছোঁ, মাজতে বহুত দিন কৰা নাই, আকৌ কৰিব লাগিব।
মেডেলৰ কথা আৰু গ'ল্ড মেডেল পোৱা কথাখিনি মই আপোনালোকক এটা বেলেগ ভিডিঅ'ত ক'ম, গোটেইখিনি কি হৈছিলে কি নাই হোৱা তেতিয়া। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।